खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आरो बे समाव कंग्रेसनि बर'नि दखना आरो फास्रा गाननानैनो दान्थे बिदान्थे खालामदों बिथाङा सासे बेरेखा दोलोनि गोख्रों बुंथिगिरि बिथां कंग्रेसनि एमएलए शिबामुनि बर'आ बिथाङा दानिया फैदो बर' हारिनि दखनाखौ लानानै एबा दखना गाननानै माबोरै मोजां मोनदों लोगोसे आसाम आयेन आफादनि जा रां बावजा जुथुम जादों बे जुथुमायाव दखना गाननानै बेरेखा दोलोनि जा खामानि बेखौ माबायदि बिथाङा बाथ्रा एबा बिबुंथि होलांदों जों बिथांनिफ्राय आबुङै मिथिना लानि যেহেতু আজি আমাৰ এছেম্বলি ফাৰ্ষ্ট দিনটো আমাৰ কোকৰাঝাৰত অনুষ্ঠিত হৈছে গতিকে এওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ যিটো বড়োৰ গতিকে সেই সাজটো মোক পিন্ধিব গ'লে আমাৰ স্পীকাৰ ছাৰে ক'লে যে তুমিও পিন্ধি লোৱা সাজটো আৰু এওঁলোকে মোক পিন্ধাই দিলে গতিকে পিন্ধি পেলাই ভাল লাগে এনেও এই ড্ৰেছটো এনেও ভাল লাগে সকলো ড্ৰেছেই ট্ৰেডিশ্যনেল সকলো ড্ৰেছেই ভাল লাগে আমাৰ মেখেলা চাদৰটোতো আৰু সদায় ভাল লাগে কিন্তু যিটো জেগাত আমি আহিছোঁ তাত তেওঁলোকৰ ড্ৰেছটো পিন্ধিলে এটা সন্মান জনোৱা হয় সেইকাৰণে মই ড্ৰেছটো পিন্ধি ল'লোঁ তাতে মই পিন্ধিছোঁ আৰু আমাৰ সুমন হৰিপ্ৰিয়াই পিন্ধিছে এইটো বেয়া হোৱা নাই ভালে পাইছোঁ আমি তেনেকৈ বিভিন্ন স্থানত হ'লেও আমি ভালেই পাম অসমৰ বহুত ঠাইত হ'লে আমি ভালেই পাম থেংক ইউ বিধানসভাখন আহি গৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কয় অসমক ভাৰতৰ ভিতৰত উজ্বলাই তুলিম কিন্তু তেখেতে ভালকৈ জানে যে 6 শিডিউল এৰিয়া নোহোৱাকৈ অসমখন ভাৰতত উজ্বলি উঠিব নোৱাৰে গতিকে সেই তেখেতৰ এই ইনিচিয়েটিভ এই পদক্ষেপক আমি সকলোৱে শলাগ লৈছোঁ আৰু যোৱা শনিবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে এটা মেছেজ দিছে এই শুভক্ষণৰ বাবে যে বিটিআৰ অঞ্চলৰ উন্নয়নৰ বাবে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া সদায় কাম কৰি যাব আৰু শুভেচ্ছাও জ্ঞাপন কৰিছে আৰু তেখেতে ফণ্ডলি ৰিমেম্বাৰ কৰিছে যে মোদী ডাঙৰীয়া যেতিয়া কোকৰাঝাৰলৈ আহিছিল তেওঁ কোকৰাঝাৰৰ আহি পেলাই যি ভাইব্ৰেণ্ট কালাৰ দেখা পাইছিল ফেষ্টিভেল এণ্ড কাপোৰৰে হওক সাজ সজ্জাৰে হওক তেওঁ এতিয়াও ৰিমেম্বাৰ কৰে গতিকে সেই মেছেজটো তেখেতৰ পৰা আমি পাইছোঁ এতিয়া যেহেতু 6 শিডিউল এৰিয়াত আমি এটা ডেফিনিট ভৌগোলিক সীমাৰে স্বকীয় বৈশিষ্ট্যৰে আমি মাতৃ ভাষা সংস্কৃতিক সুৰক্ষা দি পেলাই ডিগনিটি অনাৰ এণ্ড প্ৰস্পেৰিটিৰে নিজৰ ট্ৰু ইথনিক আইডেণ্টিটি বজাই আমি উন্নয়নৰ পথলৈ আগুৱাবলৈ সক্ষম হৈছোঁ সেইটো আমি দেখা পাইছোঁ যিহেতু সকলো ক্ষেত্ৰতে উন্নয়ন আমি দেখা পাইছোঁ ৰাস্তা ঘাটেই হওক শিক্ষা হওক স্বাস্থ্য হওক দলং হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে কিন্তু এই ক্ষেত্ৰত সিদিনাখন ষ্টেক হোল্ডাৰৰ মিটিঙত আমি শুনা পাইছোঁ তেওঁলোকে আমাক জনাইছে যে চাব যাতে আমাৰ ইক'লজিকেল যিটো বেলেঞ্চ সেইটো যাতে হেম্পাৰ নহয় আমাৰ যাতে চিনিক বিউটি আমাৰ যাতে ভাৰ্জিন বিউটি আমাৰ অক্ষুণ্ণ থাকে গতিকে তেওঁলোকে ডেভেলপমেণ্টক ৱেলকাম কৰিছে কিন্তু মানে তেওঁলোকৰ নেচাৰেল বিউটিক কম্প্ৰমাইজ কৰিবলৈ হাক দিছে আৰু আমাৰ চৰকাৰখনে নিশ্চয় সেইটো চেণ্টিমেণ্ট তেওঁলোকৰ চাব মোৰ সেইটো পুৰা দৃঢ় বিশ্বাস আৰু দ্বিতীয়তে আমাৰ যিহেতু আমাৰ অলপ আগতে আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াই ক'লে যে কেনেকুৱা ধৰণৰ মনোবৃত্তিৰে কাম কৰা কথাটো মই হয়তো সন্মত নহওঁ কাৰণ ইমান ট্ৰুলি অনেষ্টলি
আমাৰ কাউন্সিলসমূহে কাম কৰি গৈছে যে আমাৰ যোৱা 2 বছৰৰ আগত সিদিনাখন দেখা পালোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছিলে 150 স্কিমছ ইন 100 ডেইজ তাত ইমান ধুনীয়া ধুনীয়া স্কিমছ লৈছে পদক্ষেপ লৈছে যদি সেইখিনি যদি ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে এই অঞ্চলসমূহ ক'ৰ পৰা ক'লৈ গুচি যাব কাৰণ আমাৰ সকলোকে ডাঙৰ কথা যিটো এটা মই ভাল লাগিলে BTID যিটো আমাৰ বৰ'ন টেৰিটৰিয়েল যিটো ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট লিমিটেডৰ ফালৰ পৰা যিটো ষ্টাৰ্টআপ ফেচিলিটেশ্যন যিটো ডেস্ক বনোৱাৰ কথা কৈছে সেইটো সঁচাকৈ তাতে মাইক্ৰ' ফাইনেন্স গ্ৰুপ থাকিব তাতে তেওঁলোকৰ এণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগবাঢ়িব কিন্তু এই ক্ষেত্ৰত কিন্তু এটা গুৰুত্ব দিব লাগিব যাতে এই মানে ছাষ্টেইনেবল যিটো আমাৰ ডেভেলপমেণ্ট তাত অধিক গুৰুত্ব মানে অৰ্পণ কৰিব লাগিব আৰু স্কিল ট্ৰেইনিঙৰ ক্ষেত্ৰত আকৌ স্কিল ট্ৰেইনিং দিয়াই নহয় স্কিল ট্ৰেইনিং দিয়াৰ ক্ষেত্ৰত কিছুমান অৰিয়েণ্টেশ্যন কেম্প লাগে মানে স্কিল ট্ৰেইনিংটো দিয়াৰ আগত লাগে অৰিয়েণ্টেশ্যন কেম্প তেতিয়াহ'লে আমি গম পাম সঁচাকৈ সেই স্কিল ট্ৰেইনিংবিলাক এপ্ৰপ্ৰিয়েট হৈছে নাই টাৰ্গেট গ্ৰুপবিলাকে পাইছে নাই তেওঁলোকৰ দক্ষতা সেই দক্ষতা অনুযায়ী স্কিল ট্ৰেইনিং হৈছেনে নাই আমি তেওঁলোকৰ মনোভাৱ আৰু তেওঁলোকৰ মাইণ্ড ছেটটো গম পাম কিছুমান অৰিয়েণ্টেশ্যন কেম্পৰ প্ৰয়োজন আছে এইটো মোৰ ফালৰ পৰা এটা ছাজেশ্যন আগবঢ়ালোঁ আৰু দ্বিতীয়তে প্ৰতিটো ডেভেলপমেণ্ট স্কিমৰ লগত লাগে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰতে হওক আমাৰ যিমান হৰ্টিকালচাৰৰ ইমান সুবিধা আছে আমাৰ এই অঞ্চলসমূহত এই কাউন্সিলসমূহত নেমু টেঙাৰ পৰা আৰম্ভ কৰি কমলা পাইনএপল কি নহয় গতিকে ভাল এখন ভাল হৰ্টিকালচাৰ পাৰ্ক যদি আমি কৰিব পাৰোঁ আমি বেপাৰীৰ ওচৰত যাব নালাগে বেপাৰী নিজে আহিব উইথ ক'ল্ড ষ্ট'ৰেজ ব্যৱস্থা কিন্তু ক'ল্ড ষ্ট'ৰেজটো ইয়াতে আমাৰ বাধ্যতামূলক হ'বই লাগিব আৰু এই মাৰ্কেট লিংকেজ থাকিব লাগিব আজি গুৱাহাটীত আমি দেখিবলৈ পাইছোঁ এক মিনিট মহোদয় আজি গুৱাহাটীত দেখিবলৈ পাইছোঁ যদি আমি গম পাওঁ যে বেলতলা বজাৰতে যে দেওবাৰে আৰু বৃহস্পতিবাৰে আমি খেদি যাওঁ যিহেতু ট্ৰাইবেল অঞ্চলৰ পৰা একদম ভাৰ্জিন প্ৰডাক্টবিলাক আহে সাৰ চাৰ নিদিয়া গতিকে এই আমাৰ অৰ্গেনিক মেথডেৰে যদি খেতি কৰে আমাৰ এই অঞ্চলসমূহত তেতিয়াহ'লে মই ভাবোঁ যে বৃহৎ মাৰ্কেট এখন পাবলৈ সক্ষম হ'ব গতিকে মই সেইকাৰণে এই মাৰ্কেট লিংকেজৰ কথাটোত আমি গুৰুত্ব অৰ্পণ কৰিছোঁ আৰু একদম লাষ্টলি আমি বিচাৰিম যে এনিমেল হাজবেণ্ডেৰীৰ ক্ষেত্ৰত আমাৰ যিমান য়ং ডেকা ল'ৰাখিনি আছে তেওঁলোকে হয়তো ভাবিছে আমাৰ কাৰণে কি গতিকে আমি ভাবোঁ পিগাৰীৰ ক্ষেত্ৰত বা গোটাৰীৰ ক্ষেত্ৰত বেলেগ বহুত ধৰণৰ এই ফাৰ্মৰ ব্যৱস্থা কৰি ক্লাষ্টাৰ ৱাইজ বা চেল্ফ হেল্প গ্ৰুপ কৰি পেলাই আজিকালি লাইভলিহুড ছিষ্টেমত NRMত বহুত তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে যদি আমি ফাৰ্মিং কৰোঁ তেওঁলোকক আমি লোন নিদি পেলাই ডাইৰেক্ট গ্ৰাণ্টৰ ব্যৱস্থা কৰোঁ পৰ্যায়ক্ৰমে য়ং ল'ৰাবিলাকে ভাল পাব যে আমাৰ কাৰণে কাউন্সিলে কিবা কৰিছে কাৰণ আশাৰে বাট চাই আছে ইমান সংঘৰ্ষৰ মাজত আহি পেলাই আজি আমি কাউন্সিল পাইছোঁ গতিকে এই আজি BTI অঞ্চলত যিমানখিনি উন্নয়ন আগবাঢ়িছে গতিকে এই আমি য়ং ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰতো আমি সেইখিনি গুৰুত্ব দিব লাগিব গতিকে সৰু চেল্ফ হেল্প গ্ৰুপ কৰি পিগাৰী আৰু গোটাৰী আমি ক্লাষ্টাৰ কৰি দিবলৈ যদি আমি সক্ষম হওঁ আৰু লাষ্টলি টুৰিজিম ছেক্টৰটোত আমি হোমষ্টে ব্যৱস্থা কৰিব পাৰোঁ আজিকালি আমি য'তে এটা হোমষ্টে শুনা পাওঁ আজিকালি হোটেলত মানুহ নাথাকে হোমষ্টেত থাকে নিজে ৰান্ধি বাঢ়ি খাব আৰু ইমান আমাৰ হাফলং নেক্সট টু ছুইজাৰলেণ্ড বুলি আমি কওঁ আৰু সকলোতকৈ ডাঙৰ কথা এই অঞ্চলসমূহত আমাৰ মাইবং অঞ্চল আছে আমাৰ চাম্পাহাৰী দিছা আছে আমাৰ মাইবঙৰ পৰা মাত্ৰ 13 কিলোমিটাৰ দূৰত মষ্ট ক্লিনেষ্ট মানে ভিলেজ অফ মানে মাইবং এৰিয়া সেইটো অঞ্চল ডিমা হাছাও মানে এৰিয়াত গতিকে তাতে যদি আমি এইবিলাক হোমষ্টে হয় আমাৰ আপুনি আপোনাৰ বন্ধুবৰ্গক লৈ ফুৰিব যাব এইটো টুৰিজিম প্ৰমোট হ'ব হয় গতিকে আপোনালোকে যদি কয় নিশ্চয় আই ৱান্ট টু বি এ প্ৰমোটাৰ অফ দ্য টুৰিজিম ইন দি কাউন্সিল ছেক্টৰ ধন্যবাদ